খবৰ আপোনালোকৰ মই জুৰি স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ প্লিজ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব যাতে পিছলৈ দিয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যন পাই যায় বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মই 1 কাপ আটা লৈছোঁ আৰু তাত সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু অলপ কুহুমীয়া পানী কৰি লৈছোঁ তাত মানে জোখমতে মই কুহুমীয়া পানীখিনিৰে মই আটাখিনি মঠি লৈছোঁ আৰু তাৰপিছত মই 15 মিনিটমান সময় ঢাকনি দি থৈ দিছোঁ আৰু তাৰপিছত মই এই আটাখিনি বেলি লৈছোঁ মঠা আটাখিনি বেলি লৈছোঁ আৰু সৰু সৰু সাইজত গিলাচেৰে এনেকৈ কাটি লৈছোঁ তেতিয়াহ'লে ধুনীয়া ৰাউণ্ড হয় আপোনালোকে এনেকৈ কৰি চাবচোন ভাল লাগিলে কমেণ্ট কৰি জনাব বলক এতিয়া আমি ভিডিঅ'টি আৰম্ভ কৰোঁ এয়া মই মিঠাতেল লৈছোঁ আৰু গেছটো অন কৰি লৈছোঁ এইখন কেৰাহী পাতি লৈছোঁ আৰু ইয়াত জোখমতে মই তেল দি লৈছোঁ এয়া তেল গৰম হৈ গ'ল আৰু আমি ইয়াতে এখনকৈ বহাই দিছোঁ আৰু এটা এনেকৈ ভাঙি দিছোঁ তেতিয়াহ'লে লুচিখন ফুলি আহিব এনে চাওকচোন ইমান ধুনীয়াকৈ ফুলি আহিছে আপোনালোকে বনাই খাবচোন আৰু ভাল পালে কমেণ্ট কৰি জনাব চাওকচোন ইমান ধুনীয়াকৈ ফুলি আহিছে এনেকৈ লাৰি দিব তেতিয়াহ'লে লুচিখন ফুলি আহিব এনে চাওক ইমান ধুনীয়াকৈ ফুলি আহিছে মই বহুত ভাল পাওঁ এনেদৰে আপোনালোকে খাই চাবচোন মই এনেকৈ পিছলৈও ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম আপোনালোকে মোক সহায় জনাব ভিডিঅ'বোৰ ভাল পালে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো এয়া মোৰ বনোৱা হৈ গ'ল আৰু এতিয়া মই খাম চাহ মই লাল চাহ বনাইছোঁ মই লাল চাহ খাই ভাল পাওঁ আৰু সেইকাৰণে মই লাল চাহ বনালোঁ এয়া মোৰ চাহ হৈ গ'ল এয়া মোৰ চাহ ৰেডি হৈ গ'ল এতিয়া মই খাম আপোনালোকে চাই থাকিব ধুনীয়া এতিয়া মোৰ চাহ খোৱা হৈ গ'ল মোৰ অলপ কাম আছে মই কামখিনি কৰি লওঁ প্লিজ ভিডিঅ'টো নোচোৱাকৈ নাথাকিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটি আৰু কাষতে থকা বেল আইকনটি বজাই দিব ধন্যবাদ